গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যাপক পঞ্চানন বৰ্মন ছাৰ। দুয়োগৰাকী ব্যক্তিকে মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আহক। তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰয়নিকা শৰ্মা বাই। অনিতা দাস বৰগোহাঁই বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰয়নিকা শৰ্মাই। আৰু লগতে এটি গছ পুলি বিতৰণ কৰা হ'ব। এয়া পঞ্চানন বৰ্মন ছাৰক সম্বৰ্ধনা জনাইছে শ্ৰয়নিকা শৰ্মা বাই। ইয়াৰ পিছত আমি ছাত্ৰীসকলৰ নৃত্য পৰিৱেশন অনিতা দাস বৰগোহাঁই বাইদেউক দুআষাৰ ক'বলৈ মই আহ্বান জনাইছোঁ। তেওঁলোকে বিচাৰিছে যে তেওঁলোকে প্ৰথমতে নৃত্য উপভোগ কৰিব, গতিকে ছাত্ৰীসকলক মই নৃত্য পৰিৱেশনৰ বাবে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ।